তো হাই গাইজ, ৱেলকাম টু মাই চেনেল। আপোনালোকক মই এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এটা ধুনীয়া ঠাইত যাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ভিডিঅ'টো ধামাকা ভাগ হৈ আছে আৰু মোৰ লগত যাব মোৰ বাইদেউ। আমি গৈ আছোঁ তাত, ধুনীয়া ঠাইত গৈ আছোঁ আমি দুইজন, আৰু আপোনালোকক ধুনীয়াকৈ ভিডিঅ'টো কৰি আপোনালোকক সকলোখিনি দেখাই আছোঁ। আপোনালোকে ধুনীয়াকৈ চাই যাব। চাওক, আমি গৈ থাকোঁ। আপোনালোকে ভিডিঅ'টো সকলোখিনি চাই থাকিব, ধুনীয়াকৈ দেখাই যাম আমি। এতিয়া আমি এখন দলঙৰ ওপৰত আছোঁ। তো গাইছ বলক। গাইছ, আমি জাপাৰ গুচি পালোঁ আৰু 3 কিলোমিটাৰমান আছে। আমি লাহে লাহে গৈ আছোঁ। ভিডিঅ'টো চাই থাকক শেষলৈকে। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সোনকালে 1000 হয় ছাবস্ক্ৰাইবটো। আৰু 1000 ছাবস্ক্ৰাইবাৰে আপোনালোকক মই 50 কিলোমিটাৰ ৰাইড এটা কৰিম আমি দুটামান চলি লগ লাগি। তো গাইছ, আমি মন্দিৰটো আহি পালোঁ। সেইটো হৈছে খাজাৰত থকা এটা সদায়িক। আপোনালোকে আহিছে চাগে আগতে। আমি জুম কৰি আপোনালোকক দেখাই দিছোঁ। তো গাইছ, আমি কাষলৈকে গৈ থাকোঁ। আমি ৰাস্তাটো অলপ দূৰতে আছোঁ, কাষলৈকে যোৱাই নাই। আপোনালোকক প্ৰথমে দেখাই ল'লোঁ। তো গাইছ, গৈ থাকোঁ। তো গাইছ, এইটো হৈছে শিৱটোৰ বেক চাইড, আৰু আপোনালোকক মই ভিতৰলৈ গৈ সকলোখিনি ভালদৰে দেখাই আছোঁ। আৰু যোনে যোনে আহিছে সেইটো ভালদৰে দেখিছে, আৰু যোনে যোনে দেখা নাই মই ভালদৰে সকলোখিনি দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, আৰু মই যখনিবাৰ দেখাই থাকিম আপোনালোকক। তো গাইছ, চাওক, ভিতৰলৈ গৈ থাকোঁ। তো গাইছ, আমি আহি পালোঁ। এইটো হৈছিল শিৱ মন্দিৰ। আৰু এতিয়া আমি ভিতৰলৈকে গৈ থাকোঁ। তো গাইছ, এতিয়া আমি ভৰি হাত ধুই আছোঁ। ইয়াত ধুনীয়াকৈ টেপ লগোৱা আছে। আৰু এতিয়া বাহিৰত ছাতি ধূপ কিনিব গৈছোঁ ৰ'ব অলপমান। তো গাইছ, আমি এতিয়া ওপৰলৈ উঠি আছোঁ মন্দিৰটোৰ। বহুত বেছি সহায় শিৱটো আপোনালোকে আহিলে দেখা পাব ইয়াতে। তো গাইছ, বাইদেউৰো মই এতিয়া ছাতি ধূপ লগাই আছোঁ। শিৱটোৰ তলতে ছাতি ধূপ লগাবলৈ দিয়া হয় ইয়াতে। চাওক শিৱটো। তো গাইছ, এতিয়া আমি মন্দিৰটোৰ ওপৰত আছোঁ। আমি চাকি বন্তি দিলোঁ। শিৱটো বহুতো সহায় চাওঁ আপোনালোকে। তো গাইছ, এতিয়া আমি সেৱা কৰি লওঁ। তো গাইছ, আমি সেৱা কৰিলোঁ, এতিয়া তললৈ নামি গৈ আছোঁ। এয়া মোৰ পিছভাগে চাওক, কি ধুনীয়াকৈ সজাইছে ঠাইখিনি। তো গাইছ, ইয়াত এটা মানে গুৱাহান টাইপত আছে, মানে সদায় সেইটো তলখিনি ইয়াতে এটা মন্দিৰ বনাইছে। আপোনালোকে হেৰি দেখিবলৈ পাব। তো গাইছ, এইটো প্ৰথমতে আপোনালোকে গণেশ দেখিবলৈ পাব। তো গাইছ, এইটো হৈছিল শিৱ মন্দিৰটো। আপোনালোকে এবাৰ সময় পালে আহিব, ভাল লাগে আহি। তো গাইছ, আমি শিৱটোৰ কাষৰ পৰা আহিলোঁ। এতিয়া ইয়াতে এখন আশ্ৰমো আছে, আপোনালোকে আহিলে দেখিবলৈ পাব। মানে যোনটো ৰাস্তা সোমাই, ৰাস্তা তাৰ সন্মুখতে আশ্ৰমখন আছে। তাৰ ভিতৰত সোমাই আহিলে আপোনালোকে এই শিৱ মন্দিৰটো, শিৱটো দেখিবলৈ পাব। তো গাইছ, আমি আপোনালোকক এতিয়া আশ্ৰমখন দেখাওঁ। ধানৰ খেতি গাইছ, ধানৰ খেতি। তো গাইছ, এইখনে হৈছে আশ্ৰমখন। আপোনালোক মই ভালদৰে দেখাই যাম। আজি ভিতৰত নোসোমাওঁ, ইয়াৰ পৰা সেৱা কৰিছোঁ।